हेलो गाइस तो आज आमी माने रेकिब मैं मुने এটা খানা খাম বুলি ভাবছো আৰু এতিয়া ৰেকিবে গাড়ী নি আছে আমি এতিয়া বাজাৰ কৰিব যাও ভিডিওটো কন্টিনিউ চাই থাকো আৰু গাইস এটো মুন আমি তো কুত্ত ৰখা দি আছো ইয়াত ইটা লৈ আহাই নাই গাইস ইটা দেখা দিছি গাইস এটো আৰু এতিয়া আমি যাই আছো বইলাৰ আনবা গাড়ী পাকে দিছো गाइस इतना तार माने आमार घर जा आसो पैसा तो आनबे खाना खाबा लागे हाले आगे पैसा लागबो ना गाइस আৰু আই পাই গেল ঘৰ এতিয়া পইচা তো আনিছো আৰু গাইস এতিয়া মানে মই পইচা সুচা লম আৰু পইচা লৈ যাম ডাইৰেক্ট বইলাৰ আনবা তো তিনুৱে খাম খানা তো আৰু কাকো লগ নাপালো গাইস ভিডিওটো চাই থাকবো আৰু গাইস জান দেৰিকে মোৰ আলোচনা কৰি আছে টাইম পাস কৰি লাগে আৰু গাইস ভাবো আৰু আপোনালোকে ই কি গেঞ্জিটো পিন্ধি ভিডিও বনাইছে এ যি গৰম না এ সূৰ্য দেৱতা गाइस আজি 35 মান উঠছি মাত্র বাপ রে বাপ কি গরম গাইস আৰু এই ঘৰক লাগি গাড়ী চলি আছে গাইস মানে এতিয়া আছো বইলাৰ নিবা বইলাৰ দোকান নিবা ঘৰত আছে নাই বলো মোবাইল হেকে দিয়ে এতিয়া বইলাৰ চলে ললো যাই এটা খানা বনাই কথা হাতে আনিছো আৰু গাইস বঠি কটলি এই মাংস বৰ্তমান অলপ গৰম পানী জিকে থৈ দিছো গাইস আজি ৰেচিপিটো মই বনাম আৰু এই গাইস ফটো মাৰত ব্যস্ত আলু পে যাই পাওয়া নাই গাইস ইতাক লাগি আৰু গাইস আমাৰ খানা যোগাল দুটো পেজ আটা আলু 200 গ্রাম মিঠাই তেল দে আর একলা মশলা বাটি আৰু ই গাইস আদা আনছি আদা বলে হাল দিল হইছে গাইস অবস্থা 50% যোগাল হৈ গেল গাইস আৰু গাইস এই ৰদুত কি সুন্দৰ ছায়াত আমি বহি আছো তো ৰেকিবৰ ঘৰৰ পাঁচ ভাগে আৰু গাইস বানপানী একেগিলা আছিলে এগলাত বানপানী উঠিল এতিয়া অলপ অলপ কমিল আৰু এনেকা 2 দিন ৰদ দিলে গাইস মাছ মারবে পারা হবো আই গেল বেতালদার গেতাবত আৰু ৰেকিবে জুই জ্বলে আছে মই খানা বনাম তো ভিডিওটো চাই থাকবো লাইটে তোৰে জুই জ্বলাব পাৰা নাই হা আগ ঘন্টামান পিছত গাইস জুই উঠি দিয়ক এতিয়া মই খানা বনাম জুই উঠিল আৰু নুমে গেল বতাহত আজি খানা বেয়া হয় নে নহয় গম নাপাওঁ গাইস এবাৰৰ পৰা বতাহটো আহিছে দে यार কি বেয়া হয় দে यार আজি আৰু গাইস ইতে একেৰে আহিব দিছো তোৰ আঞ্জাখন বনাম মই আৰু গাইস এতিয়া মই দিছো মিঠাই তেল আৰু গাইস তেলখিনি অলপ গৰম হোৱাৰ পিছত মই এতিয়া দিলো পিয়াজ আৰু ইতে পানী ইঞ্জি গাইস সব মোবাইলতে বিজি আৰু গাইস এনেকে মই 5 মিনিট মান পেষ্টটো মজে আছো আৰু ইয়াৰ পিছত দিম অলপ মই আদা আৰু গাইস এতিয়া মই মুনুক জালাৰ গুড়া অলপ দিবা দিছো সব দিম ৰঙালা কোনে কৰি দিয়ে মছলা কোখাল দি দিছ ওপৰ বুদে ৰে
ফাইনেলি বহি দিলোঁ গাইছ মাংস। আৰু গাইছ এনেকৈ 15 মিনিটমান মজাৰ পিছত মই এতিয়া দিম এটা আলু। আৰু গাইছ এতিয়া বৰ্তমান পানী দিয়াই নাই, আলু দি পেলাই মজাই আছোঁ। আৰু সিহঁতে তাতে গেমত বিজি। আৰু গাইছ আঞ্জা চাঞ্জা হৈ গ'ল, ভাতটো এতিয়া বনোৱা নাই, ভাতটো ৰেকিপ্থিৰ ঘৰত বনছোঁ। বহুত গৰম না, আঞ্জাখন বনাওঁতে ঘামি গৈছোঁ গাইছ। আৰু সিহঁতে ইয়াতে হেলা হেলে মৰি আছে। এতিয়া ভাতকেইটা খাওঁ আৰু গা ধুব যাওঁ গাইছ। আৰু গাইছ এই এইবিলাক ভাত, এখন মোৰ আৰু এখন ৰেকিবৰ আৰু এখন আমাৰ মুনুৰ আৰু এই আঞ্জা গাইছ। এই পাতিত দে মই ফোন মাৰিছোঁ দে। আৰু এই লেবু চেবু গোটেই কাটি লৈছোঁ। দালি হাবি মুন, অলপ নিমখ লৈ আহ চেনি হামুন দালি হাবি নাংগে নেকি না দিয়া কি ভাত এই নাংগে বলে যা। হেল্ল' হ্যাঁ বয়া হ তিনটা বাজা তিন আর পিস দি তিনটা ও তো তামা গাইস ভিডিওটো আর দীঘলীয়া নকৰোঁ। যদি ভিডিও চাই অলপ হ'লেও ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই।